নমস্কাৰ, মই আজি ইলিচ মাছ বনাব লৈছোঁ। আহকচোন চাওঁ মইনো কেনেকৈ বনাইছোঁ। এয়া ইলিচ মাছ লৈছোঁ আৰু বেঙেনাৰ লগত বনাম। বেঙেনাৰ লগত খুব ভাল লাগে ইলিচ মাছ খাই। আৰু এয়া মই এটা বিলাহী লৈছোঁ, পিঁয়াজ, এটা আলু লৈছোঁ আৰু অলপমান মটৰ লৈছোঁ, কেঁচা মটৰটো, দুটামান জলকীয়া, এয়া অলপ ধনিয়া পাত লৈছোঁ আৰু এই বিলাহীটো এইদৰে পুৰি লৈছোঁ আৰু ইয়াৰ বাকলিখিনি মই গুচাই ল'ম বিলাহীটো। আৰু এতিয়া মাছৰ পিচকেইটা মই ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াত মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। এয়া বেঙেনা পিচকেইটাও মই ফ্ৰাই কৰি লৈছোঁ আৰু আলু বেঙেনা গোটেইখিনি মই অলপ ফ্ৰাই কৰি ল'ম। এই আলু পিচকেইটাও ফ্ৰাই কৰি লৈছোঁ। আলু আৰু বেঙেনা মোৰ ফ্ৰাই কৰা হৈ গৈছে আৰু এতিয়া এই তেলকণতে মই বনাম। এতিয়া ইয়াত মই অলপ পিঁয়াজ দিছোঁ আৰু দুটামান কেঁচা জলকীয়াও দিছোঁ। আৰু পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ পাছত ইয়াতে মই কেঁচা মটৰকণ দিছোঁ। আৰু এতিয়া বিলাহীটো ইয়াতে দিছোঁ। বিলাহীটো মই বাকলি গুচাই আৰু গুটিখিনি এৰুৱাই লৈছোঁ আৰু ইয়াৰ জোখৰ অনুপাতে মই হালধি দিছোঁ আৰু ইয়াত নিমখ দিছোঁ জোখৰ অনুপাতে। আৰু ইয়াতে অলপ আদা নহৰু থেতেলিয়াই লৈছিলোঁ আৰু এয়া দুখিলা তেজপাতো দিছোঁ। খুব ধুনীয়াকৈ বিলাহীখিনি গলি গৈছে আৰু এতিয়া মই বেঙেনা আৰু আলুখিনি ইয়াতে দিছোঁ। বিলাহীখিনি অলপ গলাৰ পাছত আৰু এচামুচ মই ধনিয়া পাউডাৰ দিছোঁ। আৰু মই বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। ধনিয়া পাউডাৰ দিলে মাছৰ আঞ্জাকণ খাবলৈ খুব সোৱাদ হয়। আৰু এতিয়া ফ্ৰাই কৰি লোৱা মাছৰ পিচকেইটা ইয়াতে দিছোঁ আৰু ৰস ওলাবৰ কাৰণে মই ইয়াত অলপ পানী দিছোঁ। বেছি পানী নিদিওঁ, খুব কমকৈ দিম। এয়া দেখিছে নহয়, পানী দিয়াৰ লগে লগে খুব ধুনীয়াকৈ এটা ৰং আহিছে আৰু এটা ধুনীয়া গোন্ধও ওলাইছে। আৰু এতিয়া অকণমান সময়ৰ কাৰণে ঢাকি ৰাখি দিম। আৰু এয়া জহা চাউলৰ ভাত বনাই আছোঁ ইলিচ মাছৰ লগত খাবৰ কাৰণে। খুব ধুনীয়া গোন্ধ ওলাইছে জহা চাউলৰ। এয়া চাওক, খুব ধুনীয়াকৈ হৈ গৈছে মোৰ ভাজিকণ। এয়া মোৰ ভাজিকণ ৰেডি হৈ গ'ল। যদি আপোনালোকে মোৰ ভিডিঅ'টি ভাল পাইছে, লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব আৰু এইদৰে বনাই খাই চাবচোন আৰু আপোনালোকে কমেণ্টো কৰিব কেনেকুৱা পাইছে।